নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে তেওঁ পেজত মই সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰু 5টা কামাণ্ডো বেটেলিয়ান কেম্প গঠন হৈ গ'ল, এতিয়া মাথো ৰিজাল্টখিনিৰ কাৰণে আমি ৰৈ আছোঁ। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা সকলোৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, এতিয়া মেইন পইণ্টলৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰে লিখিছে, আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ, অভিযন্তা নিযুক্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সকাহ, নতুন বেটেলিয়ানৰ বাবে পুঁজি, ফৰেনচিক শিক্ষাৰ প্ৰসাৰ, ৱাৰ্ড কমিছনাৰ কাৰ্যকলাপ ৰূপে সম্প্ৰসাৰণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহে অনাগত সময়ত অসমৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মই বিশ্বাসী। মানে এতিয়া যোনখিনি এতিয়া পোষ্ট আমাৰ নিযুক্তি দিব, সেই পোষ্টখিনিৰ কথা কৈছে তেওঁ। এইখিনিত অতি সোনকালে তেওঁ ক্লিয়াৰ কৰিব। আৰু 5টা কামাণ্ডো কেম্প তেওঁ কৈছিল যে গঠন কৰিম বুলি। এই 5টা কামাণ্ডো কেম্প গঠন কৰিলে নাই, সেই তাৰ বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকা। নেক্সটখিনি হৈছে কামাণ্ডো বেটেলিয়ান, নতুনকৈ বেটেলিয়ানৰ বাবে পুঁজি। 5টা কামাণ্ডো বেটেলিয়ানৰ গঠনৰ বাবে অনুমোদন 8039.95 কোটি টকা অনুমোদন। ঠিক আছে, ইমানখিনি টকা গৈছে 5টা কামাণ্ডো বেটেলিয়ানৰ বাবে। আৰু বেটেলিয়ানকেইটা হৈছে দ্বিতীয় অসম কামাণ্ডো বেটেলিয়ান অপাৰেশ্যন বীৰসীমাত হাইলাকান্দিত আছে। ঠিক আছে, নতুনকৈ এতিয়া গঠন কৰা কামাণ্ডো কেম্প। তৃতীয় অসম কামাণ্ডো বেটেলিয়ান অপাৰেশ্যন দলদলি কাৰ্বি আংলঙত আছে। তাৰপৰা চতুৰ্থ অসম কামাণ্ডো বেটেলিয়ান অপাৰেশ্যন গেলেকী শিৱসাগৰ জিলাত আছে। ঠিক আছে, আৰু পঞ্চম অসম কামাণ্ডো বেটেলিয়ান অপাৰেশ্যন পাভৈত বিশ্বনাথ জিলাত। তাৰপৰা ষষ্ঠ অসম কামাণ্ডো বেটেলিয়ান অপাৰেশ্যন আইন শৃংখলা, ঠিক আছে, অম্বিকাপুৰ শদিয়াত বনাইছে। এইকেইটা বন্ধু বান্ধৱীসকল কামাণ্ডো কেম্পকেইটা অতি সোনকালে তেওঁলোকে ক্লিয়াৰ কৰিলে। এতিয়া মাথো ৰিজাল্টখিনিৰ কাৰণে ৰৈ আছে। ৰিজাল্টখিনি অতি সোনকালে ঘোষণা কৰিব এইকেইদিনৰ ভিতৰতে। স্পৰ্শকাতৰ অঞ্চলত নিয়োজিত হ'বলগীয়া বেটেলিয়ানসমূহে অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি কৰিব। ঠিক আছে, যিকোনো সমস্যাৰ লগত যুঁজিবৰ কাৰণে অসম আৰক্ষীৰ লগত কামাণ্ডোখিনি জড়িত হৈ থাকিব আৰু যিকোনো সমস্যা সমাধান কৰিব এই অসম কামাণ্ডোখিনিয়ে। ঠিক আছে, এতিয়া আমি মাথো ৰিজাল্টখিনিৰ কাৰণে ৰৈ আছোঁ। এতিয়া কাৰ কাৰ ভাগ্যত আছে চাকৰি পাবা আৰু কামাণ্ডো বনিবা সকলোৱে। ঠিক আছে, এইটো আৰু বন্ধু বান্ধৱীসকল মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আৰু আগন্তুক আৰু যোনখিনি পোষ্ট আৰু ওলাবলগীয়া হৈ আছে সেই পোষ্টখিনিৰ কাৰণে তোমালোকে যোনবিলাকৰ এতিয়া বেয়া হ'ল, যোনবিলাকৰ ধৰি লোৱা আছাম পুলিচত বেয়া হ'ল আৰু এতিয়া নতুনকৈ ওলাব সেই পোষ্টখিনিৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা ধুনীয়াকৈ। আৰু 9000 পদ অতি সোনকালে উলিয়াব ফেব্ৰুৱাৰী মাহত। হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কথা কয় তেওঁলোকে সেই কথাটো সম্পূৰ্ণৰূপে পূৰণ কৰে। আৰু সেইবাবে এতিয়া শ্বৰ্টকাট নল'বা তোমালোকে, এতিয়াতো গম পালাই কি কথা কি কেনেকৈ প্ৰস্তুতি চলাব লাগে। সেইবাবে মানে এতিয়াৰ পৰা লং ৰানিং কৰা, সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা। সেই পোষ্টখিনিৰ কাৰণে যাতে সকলোৱে সাজু হয় আৰু ভালদৰে ৰিজাল্ট কৰে তাৰ বাবে মই আশীৰ্বাদ কৰিছোঁ। এইটোৱে আছিল মোৰ ফালৰ পৰা ক'বলগীয়া সৰু সুৰা এটা ইনফৰ্মেশ্যন মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু কেনেকুৱা পালে তলত কমেণ্ট কৰিব আৰু নিজৰ নিজৰ নম্বৰবিলাক ক'ব, কিমান নম্বৰ পাই থৈছে কামাণ্ডোত সকলোৱে। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে। আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোৱে। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় অসম পুলিচ, জয় কামাণ্ডো।